Langhina longta alongtin constituency ason unity victory lapen prosperity amai padupon. Bangso mailong aluhia man pen kacitong dun KACCM Dr. Tuliram long hang pen chenglok MLA EMM ACED board chairman atum chitong dun. CEM Dr. Tuliram long hang kaning jepon la kesuri hinira trok forest ek ateng pen selawor rara tum do an la pen ke bang ke pap hira tum sitami klempon unpo sitami ning jepon la pen isi constituency seng pon prapjin pen pachun pon poputa pachini pon. Fuluni pen barit hetok bi report Time News Difu. ইয়াত অভাৱ অভিযোগ পাই আহিছে এইটো উপত্যকা বক্তাসকলেও কৈছে বিলিমন থাকাৰীৰ পৰা আৰম্ভ কৰি বিদেশী ইংলেণ্ড ডাৱৰীৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি কথা কৈছে সেইটো কি হ'ল যে চালমৰ ৰিজাৰ্ভ আৰু ইয়াত এই চালমৰ ৰিজাৰ্ভটো কেনেকৈ দি ৰিজাৰ্ভ কৰিব লাগিব সেইটো আপোনালোকে চিন্তা কৰিব নালাগে Forest Protection Act 1986 of India State Government Assembly pass kora hoise ainot pass kora hoise ei pass kora mote jibilakor bahut bochor 50 bochor 60 bochor ya baba kora ase agor ase ei bilakot iat mati di kota dibo pare boli ei ekon likha ase apnara chinta koribo nalage ei mote rongkang rija mure homostit hoy তাতে সকল জাতি জনগোষ্ঠী বিলাকে ভবা আছে কাৰ্বি গাৰো ডিমাসা বড়ো আছে তাতে তাত ভবা কৰা মানুহ বিলাকক টোটেল মাটি পটা পাইছে 7771 ব্যক্তি তাতে মাটি পৰিয়াল মানুহে তাতে মাটি পটা পাইছে আপোনালোকে চিন্তা কৰিব নালাগে এইটো চাৰ্ভে কৰিব লাগিব কমিটি গঠন কৰিব লাগিব কাৰ্যকলাপ কাউন্সিলৰ প্ৰাক্তন ইয়ে Torendra Momo Dauriya he kotha isi oi proposal anise ami isi resolution pass korisu aru isi mote ami committee gothan korisu he committee to je survey koribo eta poriyale 30 bigha mati pabo apnaloke chinta koribo nalage heitu kiman hobo tate apnaloke tat minor kiman aru lora choli kiman dawar kiman huru kiman আৰু কিমান পৰিয়াল আছে সেই গোটেইখিনি এটা ফৰ্ম আছে সেই ফিলআপ কৰিব লাগে আৰু সেই গোটেইখিনি খৰচ কাৰ্যালয় অটোনমাস কাউন্সিলৰ পৰা আপোনালোকে বহন কৰিব আপোনালোকে চিন্তা কৰিব নালাগে সেই কমিটি গঠন কৰিব লাগিব চাৰ্ভে কৰিব সেই মাটি পটাটো কোন সহি কৰিব সেই মাটি পটা সহি কৰিব চাৰ্কুল অফিচাৰ আৰু লগতে প্ৰজেক্ট ডাইৰেক্টৰ তাৰপিছত ইয়াত সাইন কৰিব ডিএফও আৰু ইয়াত সাইন কৰিব ডিসি ডেপুটি কমিশনাৰ চাৰিজনে পটাটো সাইন কৰিব সেই পটাটো আপোনালোকে যিকোনো কামত ব্যৱহাৰ কৰিব পাৰে সেইটো আপোনালোকক পটা দিয়া হ'ব ইয়াত আপোনালোকে আমাৰ সন্মানীয় বিধায়ক আছে দৰ্শিং ৰহান ডাঙৰীয়া আৰু বিৰাসী ইংলেণ্ড ডাঙৰীয়া তেখেতসকলৰ লগত আপোনালোকে পৰামৰ্শ লওক আলাপ আলোচনাৰ মাজতে আপোনালোকে প্ৰতিশ্ৰুতি দিছো এই কমিটি যদি সার্ভে করে ইয়াত কাৰ্বি আছে বড়ো আছে সকলো আছে যেটো আপোনালোকে বহুত বছৰৰ পৰা ইয়াত আছে আপোনালোকে চিন্তা কৰিব নালাগে দুটা বছৰৰ ভিতৰতে প্ৰত্যেকজন পৰিয়াল চালকৰ পৰিয়ালে মাটি পটা দি পাব বুলি আপোনালোকে ধন্যবাদ বাপে কিমান আছে গোটেইখিনি এটা ফৰ্ম আছে এইটো ফৰ্ম ফিল আপ কৰিব লাগে মূল সমষ্টিৰ ৰংঘাং ৰিজাৰ্ভ আছে তাতো প্ৰায় 60-70 বছৰৰ পৰাই তাত প্ৰকাশ কৰা আছে নাম মাত্ৰে ৰিজাৰ্ভ গতিকে তাত কোনো মানে এনিমেলছ বস্তু নায়েই তাত গতিকে সেইটো হাতী বা বাঘ বা এনেকৈ ধৰণৰ কোনো নাই
একো নাই গতিকে ৰংঘাং ৰিজাৰ্ভ সেইটো চাৰ্ভে মতে সেই কমিটিটো আমি গঠন কৰিছোঁ 2 বছৰৰ ভিতৰতে আমি 7,771 পৰিয়ালক আমি তাতো ব্যক্তি জনগোষ্ঠী আছে কাৰ্বি ডিমাচা আছে আৰু লগতে আমাৰ কাৰ্বি ডিমাচা তেওঁলোকৰ আছে আৰু গাৰো আছে তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া মাটি পট্টা দিয়া হৈছে আৰু সেই কমিটিটো কোনে পট্টাটো স্বাক্ষৰ কৰিব ইয়াৰ ছাৰ্ভে কৰাৰ পিছত ডেপুটি কমিশ্যনাৰ আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি কয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰে তাত চাইন কৰা হ'ব আৰু লগতে চাৰ্কুল এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ তেওঁ চাইন কৰিব তাৰপিছত ইয়াতে DFO ডিভিজনেল ফৰেষ্ট অফিচাৰে চাইন কৰিব তেওঁলোকৰ 3জন চাইন কৰাৰ পিছতে মাটি গতিকে সেই চলবৰ ৰিজাৰ্ভ আমি GC পাছ কৰিছোঁ এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট 1986 মতে চাৰ্ভে কৰি পেলাই আমি 2 বছৰৰ ভিতৰত কাম শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যদি সুলভ মূল্যৰ চাউল সন্থাও সেইটো অসম সন্থাই এটা সিদ্ধান্ত লৈছে যে 1 জানুৱাৰীৰ পৰা তেওঁলোকে বিতৰণ নকৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বা কাৰ্বি আংলং জিলাত এই ক্ষেত্ৰত কাউন্সিলসকলক তেওঁ ল'ব নিবিচাৰে যদি ডিলাৰে নকৰে যে বেলেগ কাৰোবাক দিয়াৰ এতিয়ালৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এলেকা এৰিয়া যিটো ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং যিমানটো আছে এতিয়ালৈকে আমাৰ তাতে দিয়া নাই আৰু আমি বিতৰণ কৰিম বুলি তেওঁলোকে এতিয়ালৈকে কোৱা নাই এতিয়া তেওঁলোকৰ কি সমস্যা আছে গোটেইখিনি সমস্যা আমি বুজি পেলাই আলাপ আলোচনাৰ মাজতে সেই সমস্যাবিলাক অৱলম্বন কৰিব পাৰিম এটা পৰিয়ালে কিমানমান বিঘা মাটি পাব পাৰে ৰেচন কাৰ্ডটো আমি আমাৰ প্ৰথমতে আনুষ্ঠানিকভাৱে আমাৰ জনপ্ৰিয় তেখেতৰ বেলেগ বেলেগ ক্ষেত্ৰত আহিলে আনুষ্ঠানিকভাৱে তেখেতে বিতৰণ কৰা হ'ব বিতৰণ কৰাৰ পিছত আমি জিলাই বিতৰণ কৰা হ'ব আমাৰ কাৰ্বি আংলংটো আমি 1,26,000 আছে 1,26,000 পৰিয়াল ইয়াতে ফিল আপ কৰা হৈছে এই গোটেইখিনি আমি এই বছৰ এই মাহৰ ভিতৰতে আমি গোটেইখিনি মাটিৰ পট্টা কিমানমান বিঘা পাব এটা পৰিয়ালে তাত যিটো নেকি নিয়মমতে 30 বিঘা পাব আৰু আপোনাৰ যথেষ্ট বিজি চিডিউল 26টা সমষ্টিৰ মিটিং কিন্তু 20 তাৰিখে 19 তাৰিখে মিটিং শেষ হ'ব 20 তাৰিখে আপোনালোকে মিটিং কৰিব য'ত নেকি যিমান মেমৰেণ্ডাম আছে সেইবোৰক লৈ আপোনালোকে মিটিং গোটেইখিনি কাৰণ ৰাইজে যিমানখিনি আমাৰ আশা আকাংক্ষা সেই গোটেইখিনি আমি পূৰণ কৰিব গতিকে আজি মই ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকে থাকিব আৰু গোটেইখিনি আপোনালোকে মই নিমন্ত্ৰণ কৰিছোঁ আপোনালোকে সেই মিটিঙত আহিব যে যিমানখিনি সমষ্টিত আমি গৈছোঁ 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি মিটিং আৰু সেই সমষ্টিবিলাকৰ ৰাইজৰ যিটো আপত্তি কৰিছে মেম'ৰাণ্ডাম আকাৰে আমাক দিয়া হৈছে সেই গোটেইখিনি স্কিমবিলাকত আমি অফিচাৰ্ছবিলাকৰ ডাইৰেকশ্যন দিম সেই গোটেইখিনি যিটো প্লেন এষ্টিমেট বনাব লাগিব ফাইনেন্সিয়েলৰ এইটো ভৰাব লাগিব আমি যিমানখিনি ৰাস্তা পদূলি পৰা আৰম্ভ যিবিলাকৰ মেম'ৰাণ্ডাম দিছে আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি কামত সম্পূৰ্ণ কৰিবৰ কাৰণে আমি বহুত স্কিম আছে প্ৰায় 1000 টকামান হ'ব গতিকে ষ্টেপ বাই ষ্টেপ বুলি কৈছে আমি কৰিম গোটেইখিনি কাৰণ ৰাইজে আমাক আছে গতিকে এইটো আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম